মনোহৰ মালাগাই গায়ো মানে তললৈ আকৌ ওপৰলৈ পৰা তেনেধৰণৰ দেখিছা বিশ্বকৰ্মা তিনি কোটি শিল্পীৰ লগত পঢ়িৰ ৰজনী যুগে বৃন্দাবন এতিয়া বিশ্বকৰ্মা তিনি কোটি শিল্পীৰ লগত আছে বিশ্বকৰ্মাৰ লগত সেইকাৰণে ইমান গোটেই চহৰে নগৰে গাঁৱে গৰুৱে চুকে চুবুৰীয়ে বিশ্বকৰ্মা কাম নকৰিলে মানে পেটেই নকৰে আজিকালি নহয় জানো আগতে খেতি পথাৰ কৰে আজিকালি সকলো পকা কাম শিল ভাঙি দেহা পাত কৰে হয়নে বৃন্দাবন বৃন্দাবন শ্যামন্ত কম মণি লয়া আকে কোন জন পাঠে কাৰো হতে চন্দ্ৰকান্ত মণি হুমহৰ কাৰবাত ডিঙিত চন্দ্ৰকান্তৰ দৰে মণি পিন্ধি আহিছে কাৰবাত মানে মুঠতে কিমান শ্যামন্ত মণি পিন্ধি আহিছে ক'ব নোৱাৰি মানে তিনি কোটি শিল্পৰ সকলো ডিঙিত দেখিবলৈ পাইছে ভগৱানৰ লগত কথা সূৰ্যকান্ত লৈ কৰে কৰে আগমন প্ৰভাকৰ মণি কোনৈ পৰিছে ধাৰণ দেখিছে যে ইমানেই সূৰ্যটো যেনেকৈ জিলিকি আহে তেওঁলোকৰ সেই মণিবিলাকক শ্যামন্ত মণিটো আৰু চন্দ্ৰকান্ত মণিটো সূৰ্যতকৈ বেছি উত্তৰ হৈ আহিছে তেওঁলোকে কৈছে বুজিছানে প্ৰভাকৰ প্ৰভাতেই মানে বহুতেই গন্ধহাৰ সৈতে কোনো আকিল সম্পত্তি অতি গন্ধহাৰ লৈ কোনে আকিল সম্পত্তি দৰ্পণ চামৰ হাতে লয় কোনো জন এই ৰূপে শিল্পী গমন কৰে আগমন সেইখিনি মানে আগমন কৰি গৈ আছে অভাৰ পুৱতি নিশা বিশ্বকৰ্মা শ্ৰীহৰিয়ে কৰিয়ালি মন মনোহৰ বৃন্দাবন কৰিলা মুঠতে এই বিশ্বকৰ্মাই যিখন বৃন্দাবন এই বৃন্দাবনখনত মানে তাত পাইছিল মনোহৰ বৃন্দাবন দেখিবলৈ ধুনীয়া বৃন্দাবন যেন স্বৰ্গেৰ সমান কুকুমৰ সুগন্ধিৰে ইয়াকুল পৰাণ বৃন্দাবন এনেকুৱা যে স্বৰ্গৰ সমান দেখিবলৈ এনে আৰু কুকুমৰ সুগন্ধিৰে কুকুমপুৰৰ সুগন্ধিৰে গোটেই মন আঘাত কৰিছে ইমানেই ভাল অকলমতি চেৰহাৰ অতি মনোৰম বিশ্বকৰ্মা বিনিমিত বৃন্দাবনৰ ধাম এই জেগাখন বৃন্দাবন বিশ্বকৰ্মাৰ ধাম জেগা বিশ্বকৰ্মা অতিশয় যত্ন সহকাৰে মস্তক কোপনৰতে কিহে দাৰে দাৰে যিটো নেকি মানে বিশ্বকৰ্মাই ঘৰ বনাইছে গোটেই গৃহৰ দুৱাৰে দুৱাৰে ইমান ধুনীয়াকৈ বস্তুবিলাক ৰাখিছে এনেকুৱাকৈ এই পলচীবিলাক কিবাবিলাক এনেকুৱাকৈ ৰাখিছে বোলে তাৰ পাছে বিশ্বকৰ্মাৰ চাৰি ধাৰ বস্ত্ৰৰ সুকঠিন বুলিব প্ৰকাৰ একপতি মণিময় ৰত্নৰ ভৱন নগৰতে বিশ্বকৰ্মা কৰিল মানে এডালি পোৱা নাই 1 কোটি মণিময় মানে এই জেগাখন গন্ধহাৰ দিয়া কৰে সুপালনি মানু মণিময় স্তম্ভৰতে অতি দীপ্তি মানু গোটেই মণিময় প্ৰত্যেকতে মানে স্তম্ভ খুঁটা প্ৰত্যেক খুঁটাতেই মানে মণিময় জিলিকি আছে এনেকুৱা ধৰণৰ উপহৰ আত্মতাতে কৰিলে নিমিত মহামণি বিনিমিত বিকতি ভৱন তাতে গোপসকলৰ ৰাসৰ মানে ভগৱানৰ গোপীসকলৰ আশ্ৰম আছে
সেই বৃন্দাবনতে আৰু ঋষিমণিসকলো তাতে আচৰিত আছে, মহামণিসকল সেই জেগাতে ৰংটো আছে। বিশ্বকৰ্মা অযতনে কৰিল ৰচন, ইন্দ্ৰনীল মণিদাৰ নয়তি ভূপাল, বিশ্বকৰ্মাক গীতানে কৰিল নিৰ্মাণ। এতিয়া কৈছে যে মণিদাৰ দৰ্জাবিলাকত ইন্দ্ৰনীল নিচিনাকৈ মানে ৰং দিছে, দেখিবলৈ ধুনীয়া। সেই কথাটো কৈছে বিশ্বকৰ্মাৰ কথাহে আৰু।